বসুমতাৰী ডাঙৰীয়া, আমাৰ EM গৌতম দাস ডাঙৰীয়া, আমাৰ EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ BTRৰ স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া, লগতে ডেপুটি স্পিকাৰ মহানায়ক ডাঙৰীয়া ইয়াত উপস্থিত আছে। আজিৰ সভাত উপস্থিত মোৰ কথিত EM সকল, MCLA সকল আৰু আমাৰ তিনিটা দলৰে বিষয়ববীয়াসকল, আমাৰ এই গোটেই চেক বিতৰণৰ কাৰ্যসূচী যি কাম ইয়াত নেতৃত্ব লোৱা আমাৰ BTRৰ ছেক্ৰেটাৰী ৰাজবংশী ডাঙৰীয়া আৰু বিষয়ববীয়াসকল, আজিৰ এই সভাখনত উপস্থিত হৈ আপোনালোকে এই সভাখন সফল কৰা তিনিটা সাব ডিভিজন বিজনী, শালবাৰী আৰু মছলপুৰৰ আমাৰ সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰসকল, PNRD ডিপাৰ্টমেণ্টৰ আমাৰ বিষয়ববীয়াসকল, মই সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাসকলে কৈ গ'ল, মই অলপ ছুটিকৈ ক'ম, আপোনালোকে ধৈৰ্য ধৰক, অলপ পিছত চেক বিতৰণৰ কাম আৰম্ভ হ'ব আৰু বহুত বেছি নহয়, এটা সেল্ফ হেল্প গ্ৰুপৰ হয় প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নহ'লে দুজন কাউণ্টাৰত গ'লে হৈ যাব, আপোনালোকে অলপ পিছত চেকটো পাব। BTRত আমি যেতিয়া নিৰ্বাচন খেলিছিলোঁ, ইয়াৰ আগত 17 বছৰ BPFৰ চৰকাৰ চলি আছিলে। 17 বছৰত প্ৰায় 3বাৰ আমাৰ ৰাইজে ভোট দি পেলাই BPFক শাসনলৈ আনিছিলে। 3বাৰ ভোট দি শাসনত অনাৰ পিছতো BPFে না শান্তি আনিব পাৰিলে, না নিৰাপত্তা আনি দিব পাৰিলে, না সমন্বয় কৰিব পাৰিলে, না আমাৰ জনসাধাৰণৰ মাজত এটা ভাল পৰিৱেশ সৃষ্টি কৰিব পাৰিলে। কিন্তু মাত্ৰ একবাৰৰ কাৰণে আপোনালোকে UPPL, BJP, GSPৰ চৰকাৰ আনিলে, একবাৰ ভোট দি, এই একবাৰ ভোট দিয়াৰ পিছত আজি BTR অঞ্চলত স্থায়ী শান্তি আহি গ'ল, BTR অঞ্চলত নিৰাপত্তা আহি গ'ল, কোনো ভয়কে আজি BTR অঞ্চলত থাকিব নালাগে, BTR অঞ্চলত সমন্বয় আহি গ'ল, সকলো জাতি জনগোষ্ঠী একেলগে থাকিব পাৰে আৰু BTR অঞ্চলত এটা ভাল পৰিৱেশ আহি গ'ল, যি পৰিৱেশ আমাৰ মাসকলে, আমাৰ বাইদেউসকলে, আমাৰ ৰাইজে সদায় আশা কৰিছিলে যে বেলেগ অঞ্চলত যেনেকৈ শান্তিৰে নিৰাপত্তাৰে থাকে, আমাৰ অঞ্চলতো শান্তি আহক, বেলেগ অঞ্চলত যেনেকৈ আৰ্মি পুলিচে উপদ্ৰৱ নকৰে, এই সময়ত যিটো অপাৰেশ্যন চলি আছিলে, আমাৰ অঞ্চলতো আৰ্মি অপাৰেশ্যনবিলাক বন্ধ হওক। বহুত সময় দেখিবলৈ পাইছিলোঁ আমাৰ বাইদেউসকল, মাসকল অকলে বজাৰলৈ যাবলৈ ভয় কৰিছিলে, দোকান পোহৰলৈ যাবলৈ ভয় কৰিছিলে, স্কুল কলেজত যাবলৈ ভয় কৰিছিলে, কাৰণ দশকৰ পৰা দশক ধৰি এই অঞ্চলত আৰ্মি অপাৰেশ্যন চলি আছিলে। কিন্তু 2020 চনত যেতিয়া শান্তি চুক্তি হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ডৰ এপছু, UBPO, NDP সকলো মিলি যে শান্তি চুক্তি কৰা হ'ল, ইয়াৰ পিছত সকলো দিশতে পৰিৱৰ্তন আহিল। মানুহ কোনো ভাবা নাছিলে যে BTRৰ শান্তি ঘূৰি আহিব, কোনো ভাবা নাছিলে এনেকুৱা ভাল পৰিৱেশ আৰু কোনোবা দিনা বড়োলেণ্ডত ঘূৰি আহিব। বহুতৰে চিন্তাটো বহুত নেগেটিভ, যিটো নেকি আমাৰ ওপৰত এটা নেগেটিভ চিন্তা আহিছিলে, আৰু সেইটোৱে সুযোগ লৈ আমাৰ মাজত, সমাজৰ মাজত ভেদাভেদ, ধৰ্মৰ মাজত ভেদাভেদ, বড়ো অনাবড়ো এটা লক্ষ্মণ ৰেখা টানি দিবলৈ কিছুমানে চেষ্টা কৰিছিলে। কিন্তু আজি আমাৰ যি মহান চিন্তা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, BTR অঞ্চলৰ ৰাইজৰ আমাৰ নেতৃত্বৰ যিটো মহান চিন্তা, এই অঞ্চলৰ সমাজক পুনৰ মৰম, স্নেহ আৰু বিশ্বাসৰ এনাজৰীৰে বান্ধা আজি এইটো সফল হৈ গ'ল। তো ইয়াৰ কাৰণে আপোনালোকে এটা ভোট দি আজি এই পৰিৱৰ্তনটো আনিব পাৰিলে, আপোনালোকে এটা ভোট দি পেলাই চৰকাৰ আনিলে, আজি এই চৰকাৰখনে আপোনালোকৰ ল'ৰা ছোৱালীক ডক্টৰ, ইঞ্জিনিয়াৰ, IAS, IPS বনোৱাৰ সপোন দেখিবলৈ পাৰিছে। 17 বছৰ BPFৰ দিনত বছৰত 5জন, 6জন, 3জন APSC পাইছিলে, আজি UPPL চৰকাৰ অহাৰ পিছত, UPPL, BJP, GSPৰ চৰকাৰ অহাৰ পিছত এটা বছৰতে 50জনকৈ APSC পাছ কৰা আজি BTR অঞ্চলত আহিল। এই পৰিৱেশটো আমি সকলো মিলি আজি সৃষ্টি কৰিবলৈ পাৰিছোঁ।
এটা সময়ত ভূমিৰ কাৰণে সবে এটা ভয় শংকাৰ মাজত আছিলে অনিশ্চয়তা কেতিয়াও আৰু আমি ভূমিৰ অধিকাৰ নাপাম কাৰণ 17টা বছৰত বিপিএফৰ সময়ত মাত্ৰ 15,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হৈছিল কিন্তু 3টা বছৰ আমি চৰকাৰ চলালো আৰু এই 3টা বছৰত 1,06,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হৈ গ'ল আৰু 2-3 লাখ মান সমস্যা সমাধান হ'বলৈ গৈ আছে ইতিমধ্যে আপোনালোকে দেখিছে তেখেতসকলৰ 17 বছৰৰ এই কাৰ্যকালত মাত্ৰ 39,000 ঘৰ নিৰ্মাণ কৰা হৈছিল এই ঘৰবিলাক অৰ্ধনিৰ্মিত হৈ আছিল কিন্তু আমাৰ 3টা বছৰৰ চৰকাৰৰ সময়ত 1,64,000 ঘৰ নিৰ্মাণ কৰা হৈ গ'ল পিএমআই আমাৰ নিৰ্বাচনৰ এটা কমিটমেন্ট আছিল আমি নিৰ্বাচনৰ সময়ত কৈছিলো আমাৰ চৰকাৰৰ সময়ত কমসে কম 1 লাখ ঘৰ আমি নিৰ্মাণ কৰিম আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আশীৰ্বাদত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আজি বিটিআৰ অঞ্চলত 5 বছৰৰ 1 লাখ নহয় আমি মাত্ৰ 3 বছৰত 1,64,000 ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো আৰু বহুতখিনি ঘৰ নিৰ্মাণ কৰিবলৈ গৈ আছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এটা বিকশিত দেশ গঢ়াৰ এটা সপোন দেখিছে আজি ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে গঢ়াৰ কাৰণে সপোন দেখিছে এই অমৃত কালত ভাৰতবৰ্ষখন আত্মহত্যা আৰম্ভ কৰিছো আৰু বহুত ডাঙৰ এটা সমস্যা আছিল দুখীয়া গৰীব পৰিয়ালৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মাক দেউতাকে ইমান কষ্ট কৰি পঢ়ায় নিজৰ ঘৰৰ বস্তু বিক্ৰী কৰি সম্পত্তি বিক্ৰী কৰি পঢ়ায় তেখেতসকলৰ চাকৰিৰ কাৰণে আগৰ চৰকাৰে হাজাৰ টকা লাখ টকা ঘুষ লৈছিল আজি আপোনালোকে যি চৰকাৰ গঠন কৰিছে এই ইউপিপিএল বিজেপি জিএসপিৰ চৰকাৰখনে 4,000তকৈ অধিক আমি চাকৰি দিলো তাৰো পৰা 58 পইচা ঘুষ লবলৈ দিয়া হোৱা নাই 58 পইচা ঘুষ নিদিয়াকৈ 4,000তকৈ বেছি চাকৰি পালে অতি শীঘ্ৰে আৰু আমাৰ মাষ্টৰ চাকৰি প্ৰায় 3,000 মানুহে 3,000 শিক্ষকৰ চাকৰি বিটিআৰ অঞ্চলত পাবলৈ গৈ আছে আৰু কেৰাণী চাকৰি 3rd গ্ৰেড 4th গ্ৰেড প্ৰায় 2,000 পাবলৈ গৈ আছে এই 5,000 চাকৰি পাব কিন্তু আপোনালোকক মই অনুৰোধ কৰো লৰা ছোৱালী বিলাকক আমি ইন্টাৰভিউ বহিবলৈ সকলোকে সাজু হ'বলৈ শিকাব লাগিব কাৰণ ঘুষ দিব নালাগে এটা মেৰিটত চাকৰি পাব ইন্টাৰভিউ পাছ কৰিব লাগিব এই কাৰণে বিটিআৰ চৰকাৰৰ পৰা আমি এই লোকসভা নিৰ্বাচনৰ পিছতে যিমান কলেজ আছে প্ৰত্যেকখন কলেজতে কেনেকৈ ইন্টাৰভিউত বহিব লাগে ইয়াৰ কাৰণে দেওবাৰে ট্ৰেনিং দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছো চৰকাৰৰ পৰা যাতে ভালকে ইন্টাৰভিউ পাছ কৰিব পাৰে শ্ৰদ্ধা ৰাইজ আজি আমি মহিলাসকলৰ কাৰণে মহিলা সবলীকৰণৰ কাৰণে বহুতখিনি আঁচনি হাতত লৈছো যোৱা চৰকাৰে খুটা কম্বলৰ ৰাজনীতি কৰিছিল নিৰ্বাচন আহিলে এক মুঠা খুটা দিয়ে এটা কম্বল দিয়ে 100 টকা 150 টকা আৰু আমাৰ বাইদেউসকলক দুখীয়া মানুহবিলাকক ঠগাই পেলাই ভোট লয় আমাৰ সময়ত আমি এই সংস্কৃতিটো বন্ধ কৰি 5,000 টকা ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ কাম আৰম্ভ কৰিছো ইতিমধ্যে 27,000 ছাত্ৰ ছাত্ৰীক আমি 5,000 কৰি টকা দিছো আমি অনসাই বিথাঙ্কি কৰিছো গৰীব মানুহ যিসকলে বিভিন্ন ক্ষুদ্ৰ দোকান দিয়ে পিঠা বিক্ৰী কৰে চাহ দোকান দিয়ে সবজি বিক্ৰী কৰে প্ৰায় 27,000 আমাৰ মহিলাসকলক বাইদেউসকলক ইতিমধ্যে আমি 5,000 কৰি টকা দিছো 100 টকাৰ খুটা কম্বল আৰু আমাৰ সময়ত আমি 5,000 দিছো ইতিমধ্যে ৰোগ নিৰ্মূল বিটিআৰৰ কাৰণেও 5,000 টকা দিয়াৰ কাৰণে ঠিক কৰা হৈছে আজিৰ সময় পৰিৱৰ্তন হ'ল আমি চৰকাৰ গঠন কৰাৰ আগত কথা দিছিলো আমি চৰকাৰত আহিলে মহিলাসকলৰ কাৰণে কিছুমান বজাৰ সৃষ্টি কৰিম এতিয়া আমাৰ চৰকাৰে 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট আমি নিৰ্মাণ কৰিবলৈ গৈ আছো 40টা সমষ্টিত প্ৰথমবাৰ আমি 40টা অডিটৰিয়াম মিটিং কৰিবলৈ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ গৈ আছো 40টা সমষ্টিৰ ভিতৰত 40টা সমষ্টিতে আমি 5 কোটি টকাকৈ খৰচ কৰি মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো আজি বিটিআৰ অঞ্চলত বিভিন্ন সিনেমা আমাৰ মানুহবিলাকে ওলাই এই সিনেমাবিলাক চাবলৈ জায়গা নাই এই কাৰণে 7টা সিনেমা হল আমি নিৰ্মাণ কৰাৰ কাৰণে আগবাঢ়ি আছো যিমানখিনি আমাৰ CLF আছে এই CLF সকলৰ 94 খন যি
অফিস লাগে এই 94খন অফিস CLFৰ কাৰণে নিৰ্মাণ কৰিবলৈ গৈ আছো মই ৰাস্তাৰে গলে দেখা পাও কেতিয়াবা বাইদেউসকলে গছৰ তলত বহি মিটিং কৰে কাৰবা চোতালত বহি মিটিং কৰে আৰু এটা বছৰ 2024 বছৰৰ ভিতৰত এই CLFৰ অফিস বিলাক নিৰ্মাণ হৈ উঠিব 2025 বছৰৰ পৰা কোনো গছৰ তলত মিটিং কৰিব নালাগে CLFৰ অফিসত বহি আমাৰ বাইদেউসকলে মিটিং কৰিব পাৰিব এইটো আজিৰ চৰকাৰৰ সিদ্ধান্ত আমি কোনো এটা কাম বাদ দিয়া নাই আজি খেতিয়কসকলৰ হিচাপ কৰিছো খেতিয়কসকলৰ কামবিলাকত আমি সহায় কৰিছো অহাকালি লাইভলিহুড মিছনৰ পৰা প্ৰায় 130টা যেটো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে তেখেতসকলক 1.5 লাখ কৰি আমি চেক বিতৰণ কৰিম যাতে তেখেতসকলে খেতিৰ কামত আৰু গুৰুত্ব দি কৰিব পাৰে আমাৰ বিটিআৰ অঞ্চলত 19টাকৈ আমাৰ মহিলাসকলৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নিৰ্মাণ কৰা মানে ইতিমধ্যে গঠন কৰা হ'ল তেখেতসকলে ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰৰ আঁচনি পাব সক্ষম হৈ গ'ল ইতিমধ্যে আপোনালোকৰ আগত মই ক'বলৈ পাই সুখী হৈছো লাখপতি মহিলা আঁচনিৰ অধীনত আমাৰ প্ৰায় 1,33,000 আমাৰ বাইদেউসকলক লিষ্ট কৰা হৈছে ইয়াৰ ভিতৰত প্ৰথম কিস্তিত 10,000 জনৰ লগত আমি কাম আৰম্ভ কৰিছো আপোনালোকে হয়তো দেখিছে সোশ্যাল মিডিয়া বিলাকত ওলাইছে কিছুমানে ইতিমধ্যে 2 লাখ 6 লাখ তেনেকা উপাৰ্জন কৰিব পৰা হৈছে আৰু সেই 10,000 আমাৰ বাইদেউসকলক যিসকলে লাখপতিৰ লিষ্টত আহিছে এই সকলক 100 কোটি টকা PNRDৰ আমাৰ যেটো লাইভলিহুড মিছনৰ পৰা 100 কোটি টকা তেখেতসকলৰ কাৰণে অবন্টন হ'ব যত বিটিআৰ চৰকাৰৰ এই অবন্টনত যি টকাটো আমাৰ লাহে লাহে আহিব লগা আছিল এইটো ক্ষিপ্ৰতাৰে বিটিআৰ চৰকাৰে লাইভলিহুড মিছনৰ পৰা পইচা দি এই 100 কোটি অতি শীঘ্ৰে আমি মুকলি কৰি দিয়াৰ কাৰণে চিন্তা কৰা হৈছে তো এই কাৰণে আজি যি সরকার আছে এই রাজ্যৰ সরকার আজি যি সরকার আছে এইটো গণতান্ত্রিক সরকার এটা সময়ত সরকার আছিলে সরকারের বিরুদ্ধে কথা কলে মানুহবিলাকক এই সময়ত মানে শাস্তি দিয়া আছিলে এই সময়ত হত্যা হিংসা ধন দাবী লুণ্ঠন বিভিন্ন পরিবেশ এটা আছিলে কিন্তু আজি বিটিআর অঞ্চলত 3টা বছৰৰ পিছত দেখিবলৈ পালে খুব স্বাভাৱিক এটা জীৱন ইয়াত আহি গল আৰু আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছো মই শিৱ হৈ থাকো না নাথাকো এইটো ডাঙৰ কথা নহয় মই ৰাজনীতি কৰো না নকৰো এইটো ডাঙৰ কথা নহয় কিন্তু বিটিআৰ অঞ্চলত আমি যদি আগবাঢ়ি যাব লাগে আহি থকা প্ৰজন্মই যদি আমাৰ মানৱ সম্পদ হ'ব লাগে এই অঞ্চলৰ পৰা যদি বিজ্ঞানিক এই অঞ্চলৰ পৰা যদি ভাল আমাৰ যদি লিডাৰ ওলাব লাগে আমাৰ সমাজখন যদি আগুৱাই যাব লাগে আমাৰ ৰীতি নীতি সংস্কৃতি যদি জীয়াই থাকিব লাগে এই অঞ্চলত স্থায়ী শান্তি থাকিব লাগিব এই কাৰণে মই আপোনালোকক অনুৰোধ কৰিছো মাতৃসকলে বুজি পায় যি সমস্যাবিলাকক আজিৰ সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাল্য বিবাহ আৰু ড্ৰাগছ এইটো সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে যুদ্ধ ঘোষণা কৰিছে এনেকুৱা সময়ত আমাৰ অঞ্চলতো এজন দুজন আজি শিশুবিলাকে যিসকলে মানে স্কুলত পঢ়ি থকা এই সকলক আজি ড্ৰাগছে আক্ৰমণ কৰিছে ইয়াৰ প্ৰতি আমি সকলো সজাগ হ'ব লাগিব আমি মাত মাতিব লাগিব বাল্য বিবাহটো আমি সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগিব কাৰণ বাল্য বিবাহ যিসকলৰ হয় তেখেতসকলে এটা পংগু পৰিয়াল জন্ম দিয়ে যাৰ কাৰণে আজি সমাজখনে পংগু হৈ যায় এই কাৰণে আপোনালোকক মই অনুৰোধ কৰিছো আজি শিক্ষাৰ ক্ষেত্ৰত আমি বহুতখিনি কাম হাতত লৈছো হেল্থৰ যেটো আমাৰ হেল্থ ডিপাৰ্টমেন্ট ইয়াতো আমাৰ বহুতখিনি কাম হাতত লোৱা হৈছে আই অঞ্চাই বিথাংকি অলপ আগতে কৈছে আমাৰ অঞ্চলত হাজাৰ হাজাৰ কেন্সাৰ বেমাৰী আছে এই সকলক সহায় কৰাৰ কাৰণে আমি কেন্সাৰ কেয়াৰ ট্ৰাষ্ট এটা নিৰ্মাণ কৰিছো এই কেন্সাৰ কেয়াৰ ট্ৰাষ্ট আৰু খুব বেছি 6 মাহৰ পিছত অপাৰেশ্যন হ'ব আৰু তেতিয়া লগে লগে আমি বিভিন্ন কেন্সাৰ পেশেন্টবিলাকক সহায় কৰিব পাৰিম আমাৰ যিসকল দিব্যাং দাদা ভাইসকল আছে বাইদেউ ভনীসকল আছে সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্টৰ পৰা তেখেতসকলক বিভিন্ন ধৰণে সহায় কৰাৰ আঁচনি ইতিমধ্যে ৰূপায়ণ কৰা হৈছে তো এই কাৰণে আজিৰ এই সময়ত মই দীঘলীয়া কথা ক'ব বিচৰা নাই মই এটা কথাই অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে যোৱা এটা বা একবাৰ ভোট দি চৰকাৰ আনি আজি এই অঞ্চলত ৰাস্তা ঘাট নিৰ্মাণ কৰা দলং নিৰ্মাণ কৰা স্কুলবিলাক বৰষুণ পৰা স্কুলবিলাকক আজি নিৰ্মাণ কৰা বিভিন্ন কামবিলাক আজি কৰিবলৈ এটা সুযোগ পাইছে আজি এই কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যে এইবাৰ তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে আজি আজাদীৰ অমৃতকাল যেটো কৈছে 2047 চনলৈকে ভাৰতবৰ্ষখন বিশ্বৰ সবচে ওপৰত
এটা উন্নত দেশ হিসাবে নির্মাণ করার কারণে আগবাড়ি আছে সেই কারণে আমার সকলের দায়িত্ব আছে যি প্রধানমন্ত্রী আমাক পানি দিছে যি প্রধানমন্ত্রী আমাক আয়ুষ্মান কার্ড দিছে যি প্রধানমন্ত্রী ডাঙরিয়া আমাক শান্তি ঘুরে আনিব পাৰিছে এই প্রধানমন্ত্রী ডাঙরিয়াক শক্তিশালী রূপত আমি পুনৰ তৃতীয়বাৰ প্রধানমন্ত্রী হওয়ার কারণে কোকৰাঝাৰ লোকসভা সমষ্টিত আগন্তুক নির্বাচনত আমি একত্রিত হয়ে পেলাই NDA BJP UPPL আমার যেটো ক্যান্ডিডেট থাকিব এই ক্যান্ডিডেটক সকলো সহায় কৰিব লাগিব আমি শান্তি বিচাৰিছো আমি নিৰাপত্তা বিচাৰিছো আমি উন্নয়ন বিচাৰিছো স্বাধীনতাৰ ৭৫ বছৰত বহুত নেতা আমি বনালো বহুত ভোট দিলো কিন্তু ৰাইজৰ কাৰণে চিন্তা কৰা ব্যক্তি ৰাইজৰ কাৰণে কাম কৰা মানুহ আমি বহুত কমে পাওঁ এই কাৰণে আগতে কৈছিলে লংকাত গলে ৰাৱণ হয় যিসকল নেতাক ভোট দিয়ে তেখেতসকলে পিছত পাহৰি যায় কিন্তু আজি যি সরকার আছে শ্রদ্ধা রাইজ আমি আপনালোকরে সন্তান কারবা বাইদেউ হয় কারবা ভাই হয় আমি আপনালোকৰ কাৰণে কাম কৰিবলৈ আহিছো এই কাৰণে ওহা আৰু আমাৰ তাত প্ৰায় 2টা বছৰ আছে 2টা বছৰৰ অলপ কম আছে কিন্তু আপোনালোকে দেখিবলৈ পাব যে আৰু 2টা বছৰৰ পিছত বিটিআৰ অঞ্চলত সব সমস্যায় 70% পৰা 80% সকলো সমস্যাৰ সমাধান হ'ব এই বছৰ আমাৰ চৰকাৰখনে সংকল্প লৈছে 2024ৰ পিছত বড়োলেণ্ডৰ এটাও স্কুল নাথাকিব যিটো স্কুলত নেকি বৰষুণ পৰিব বৰষুণ পৰি ক্লাছ কৰিব লগা এটাও স্কুল আৰু বিটিআৰ অঞ্চলত নাথাকিব 2024ৰ ভিতৰত প্ৰত্যেকখন স্কুল ৰিপেয়াৰিং কৰাৰ কাৰণে নিৰ্মাণ কৰাৰ কাৰণে আমি এটা সংকল্প লৈছো মই বেছি আৰু কথা নকম সকলোলৈ ধন্যবাদ জনালো আৰু আপোনালোকে খুব ডিসিপ্লিন ভাবে আজি চেকটো লৈ যাওক ইয়াৰ ভিতৰত এটা দুটা কিবা ডিফেক্ট ওলাব পাৰে যেতিয়া কিবা এটা ডিফেক্ট ওলাই আপোনালোকে ভয় কৰিব নালাগে নিজৰ সমষ্টিৰ TCLCC চেয়াৰম্যান VCDC চেয়াৰম্যান বিলাকৰ হাতত দিলে হ'ল তেখেতসকলৰ পৰা কাৰেকশ্যন কৰি আকৌ আপোনালোকক পঠোৱা হ'ব মই সকলোলৈ পুনৰ ধন্যবাদ জনালো ভগৱানে আপোনালোকক ভালে ৰাখক এইটোকে কামনা কৰি পুনৰ আপোনালোকক লগ পাম আৰু অৰ্থনৈতিক সংগ্ৰামত এতিয়া মহিলাসকলে আগবাঢ়ি আহিছে সব কামে মহিলাসকলে আজি কৰিবলৈ আগবাঢ়ি আহিছে এই সংগ্ৰাম সফল হোক এইটোকে কামনা কৰি মোৰ বক্তব্য সামৰিছো ধন্যবাদ সকলো